हेलो गुड मर्निंग। আজি আমি যাব ওলাইছো দুধপত্ৰী। কালি আমি গৈছিলো ডাল লেকত, তাতে আমি ইমান টাইম ওয়েস্ট কৰি দিলো। শ্ৰীনগৰত কিছুমান জায়গা কালি কিবা এটা কাৰণত বন্ধ আছিল, সেইকাৰণে সবতে যোৱা নহল। আজি আমি এখন মাৰুতি বুক কৰিছো। বুক কৰি কেনে গোটেই ফেমিলিটো একেলগে আজি দুধপত্ৰীলৈ যাম। এয়া মোৰ ব্ৰাদাৰ, মই নতুনকে ভাই বনাইছো ঘনশ্যাম। এখেতো আহিছে মোৰ লগতে, মোৰ ফেমিলিৰ লগত। মোৰ এটা প্ৰব্লেম আছে, আপোনালোকে সবে জানেই, তথাপিতো আজি ৰিক্স লৈ যাব ওলাইছো। কাৰণ ফুৰিব আহিছো যেতিয়া অলপ ৰিক্স ল'বই লাগিব, তেতিয়াহে বেছি এনজয় কৰিব পাৰিম। আমি দুধপত্ৰীত যাই তাতে আপোনালোকৰ লগত আকৌ কথা পাতি আছো। দুধপত্ৰী ৰাস্তাতে আছো, মাৰুতিত গৈ আছো। গাটো ইমান বেয়া লগা নাই, সেইকাৰণে আপোনালোকৰ লগত এবাৰ আকৌ কথা পাতিম বুলি ভাবিলোঁ। খুব ভাল লাগিছে, খুব মজা, খুব এনজয় কৰি আছোঁ। মোৰ লগত আছে মোৰ ফেমিলি, কিন্তু চবেই কেমেৰাত নাহে, সেইকাৰণে মই দেখাব পৰা নাই। বাছ মোৰ ব্ৰাদাৰজন আহি আছে, এখেতে মানে কেমেৰাত আহি ভাল পায়, সেইকাৰণে মোৰ ব্ৰাদাৰক লৈ আছোঁ মই বাৰে বাৰে। বাকীবিলাকে মানে কেমেৰাত নাহে। पश्मीना धागों के संग আমি ৰাস্তাতে মানে ৰখি কেনে এখন আপেলৰ বাগানত সোমাইছোঁ। বহুত আপেলৰ গছ আছে, চবফালে আপেল লাগি আছে। এইবিলাক আপেল ছিঙিব নোৱাৰি, কিন্তু আমি মানে এনে এনজয় কৰি আছোঁ। চাই ইমান আপেল দেখি মানে খুব ভাল লাগি গৈছে। ऐसे कैसे वादी में गूंजे कहीं नए साज ये रबाब, ऐसे कैसे पश्मीना धागों के संग। দুধপত্ৰী আহি পালোঁ, ইমান ধুনীয়া বিউটি, মানে আপোনালোকেও চাই থাকক, ময়ো চাই আছোঁ। ইমান ভাল লাগিছে। ইয়াতে বহুত ঘোঁৰা আছে, ঘোঁৰাত উঠি কেনে অলপ পিছত মই ঘোঁৰাত উঠি কেনে মানে গোটেই বিউটিবিলাক চাম। এতিয়া মই ঘোঁৰাত উঠা নাই, এনেই খোজকাঢ়ি কেনে চাই আছোঁ। বহুত ভাল লাগিছে, আপোনালোকেও চাওক। মানে এনেকুৱা লাগে যে পিকচাৰ এটা থৈ দিছে। মই আজিলৈ এনেকুৱা বিউটি মানে দেখা নাছিলোঁ, ফাৰ্ষ্ট টাইম দেখিছোঁ। মানে সঁচাকেই যে কয় যে কাশ্মীৰ মানে ভূস্বৰ্গ, মিছা নহয়। আজি আহি ৰিয়েলত মই সেইটো কথা গম পালোঁ। মোৰ এনেকুৱা লাগিছে যে মই এখন মানে সপোনৰ দুনিয়াত আহি গৈছোঁ। कलियों ने बदले अभी ये मिजाज एहसास, ऐसे कैसे पलकों ने खोले अभी नए राज जज्बात, ऐसे कैसे पश्मीना धागों के संग कोई आज बुने ख्वाब, ऐसे कैसे। मैं तो आई हूँ सैया सपनों की गाँव में, प्यार की साओ बनाए रखना। সঁচাকৈ মই সপোনৰ দুনিয়াতে আহি গৈছোঁ। এয়া চাওক, ইমান ধুনীয়া বিউটি। মই মোৰ সকলো ফ্ৰেণ্ডক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, আপোনালোকে লাইফত এবাৰ হ'লেও কাশ্মীৰ আহিব, আহি কেনে চাব। অকল এইটো জেগা বুলিয়ে নহয়, বহুত ধুনীয়া ধুনীয়া জেগা আছে। সব জেগাতে যাব।
মই আজি এইটো জেগাত আহিছোঁ আৰু আহিলে আপোনালোকে গম পাব যে কিমান ধুনীয়া আল্লাই সঁচাকৈ ইমান ধুনীয়াকৈ বনাইছে মানে মোৰ মানে ভাষা নাই আৰু বুজাবৰ কাৰণে कच्ची हवा कच्चा धुआं गुल रहा कच्चा सा दिल लम्हे नए चुन रहा कच्ची सी धूप कच्ची डगर फिसल रही कोई खड़ा चुपके से कह रहा मैं साया बनूं तेरे पीछे चलूं चलता रहूं पश्मीना धागों के संग कोई आज बुने खा দুধপত্ৰীৰে এটা জিলৰ ওচৰত আহিছোঁ ঘোঁৰাৰে আহিছোঁ খুব ভাল লাগিছে আহি কেনে পানীবিলাক এনেকুৱাকৈ ফ'ৰ্চত আহি আছে পূৰা বগা বগা লাগি আছে এই জেগাটোৰ নাম দুধপত্ৰী এইকাৰণে বুলি কয় যে যেতিয়া ঠাণ্ডা দিন হয় সেই মানে বৰফবিলাক বগা বগা হৈ কেনে পূৰা গাখীৰৰ নিচিনা হৈ যায় সেইকাৰণে এই জেগাটোৰ নাম দুধপত্ৰী হয় मोती से खिल रहे बेफिक्र से एक दूजे में खुल रहे जब हो जुदा ख्यालों में मिल रहे ख्यालों में यूं ये गुफ्तगू चलती रहे वादी में गूंजे करे मेरे साथ ये रबा ऐसे कैसे ऐसे कैसे ऐसे कैसे ऐसे कैसे ऐसे कैसे